নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি আমাৰ ঘৰৰ বাৰীত কি ফল মূলৰ গছ, লগতে শাক খাৰধি আৰু বিভিন্ন ধৰণৰ ঔষধি গুণযুক্ত কি গছ আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। এইফালে আহি আছোঁ বাৰীফালে, আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব। এইজোপা হৈছে কঁঠাল গছ। এইজোপা একদম বহুত পুৰণা দিনৰ, আমাৰ ককাহঁতৰ দিনৰ গছ। এইফালে লাগি আছে কঁঠাল। এইয়া ওপৰলৈ বহুত লাগি আছে, বেছি ধৰিব নোৱাৰি ভালকৈ। এইজোপা কঁঠাল গছ। সেইফালে আমাৰ আছে বাহনিখন। এজোপা হ'ল কৰ্দৈ গছ। এইজোপা প্ৰায় 30-40 বছৰ আগৰ গছ। এইজোপা এতিয়া কৰ্দৈ লগা নাই বাৰু। এইফালে এয়া আম গছ। আম গছ এইখিনিতে 3জোপা আছে, বহুত ওপৰত আছে, আম ধৰিবই নোৱাৰিব দেই ভালকৈ। 3জোপা আছে এইখিনিতে আম গছ। এয়া নাৰিকল গছ। নাৰিকল গছ কেইজোপা আছে, এজোপা এফালে, এইজোপা এজোপা, এই দুজোপা, 3জোপা, তাৰপিছত এইফালে এজোপা আছে, 4জোপা নাৰিকল। এইফালে এজোপা আম আছে, এজোপাটো পূৰা লাগি আছে। এজোপা আম খাবলৈ বহুত ধুনীয়া, কিন্তু খাবলৈ নাপাওঁ। এইফালে সৰিলে টুপুককৈ পুখুৰীতে লাগে, একে গ'লেই আৰু খাবলৈ নাপাওঁ। এজোপা আম বহুত ধুনীয়া কিন্তু খাবলৈ। এইজোপা হ'ল বৰটেঙা, লাগিছে আৰু এইয়া কিমান লাগি আছে চাওক, বহুত টেষ্টি হয় খাবলৈ এজোপা। এইখিনি এইজোপা জৰা টেঙা গছ। এতিয়া লগা নাই বাৰু, লাগিব লাহে লাহে। ধান কটা দিনত খাবলৈ হয় আৰু, লাগি আছে, খাব হোৱা নাই। এইফালে এইটো এটা, এইফালে হৈ গ'ল এইজোপা টকৌ গছ। এই গছটো প্ৰায় আজিকালি নোহোৱাই হৈ গৈছে, চাওক এইজোপা। বাৰীত আৰু এজোপা আছে গোল নেমু, এইজোপা। আৰু এজোপা আছে বাৰু, সেইজোপাত পূৰা লোমা লোমে লাগি আছে, আপোনালোকক দেখাম সেইজোপা। এজোপাত বাৰু কম, দুটামান লাগি আছে, কম। আৰু এইফালে বাৰীলৈ আহি থাকোঁতে আম গছৰ তলতে আম পৰি আছে। আৰু আছে নেকি? এইজোপা এজোপা আম গছ, এইজোপা। এইফালে এজোপা হৈ গ'ল জলফাই গছ, এইজোপা। আমাৰ এইফালে পানীটো লাহে লাহে ওলাই গৈছেগৈ আৰু বাৰীত তথাপিও আছে। এয়া চাওক, পানী ভৰ্তিয়ে হৈ আছে বাৰীত। সেইফালে সেইখিনি আকৌ আমাৰ কঠীয়া পাৰি থোৱা আছে বাৰীৰ কাষতে। বাৰীত সোমাই পিটপিটাই ঘূৰি ফুৰিছোঁ। এইফালে এইখিনি হ'ল জিকা গছ। জিকা গছ কিমানখিনি লগাই থোৱা আছে, এয়া চাওক, বহুত লগাই থোৱা আছে, লগাই নাই এতিয়ালৈকে। এইখিনি আৰু এইফালে এয়া কলগছ বহুত আছে বাৰু আমাৰ বাৰীত, বেছি কল লাগি থকা নাই। এজোপা এথোকা লাগি আছে, জাহাজী কল এইথোকা। আৰু এজোপা গছ আছে, এজোপা চাওকচোন, কপাহ গছ এজোপা। পানী প্ৰায় পুখুৰীত ভৰ্তি হৈ গ'ল যে, পানী তলতে সোমাই হৈ গৈছে গছজোপা। এইফালে এজোপা কপাহ গছ। এইটো আনাৰস পুলি ৰুইছিলোঁ, ছাগলীয়ে চুবাই শেষেই দিলে। এইফালে আকৌ বাৰীৰ পিছফালে এয়া কঠীয়া পাৰি থোৱা আছে। সেইফালে এইজোপা আকৌ কাকিয়াল কেৰেলা, তালৈ নাযাওঁগৈ এতিয়া, ফালে পানী হৈ আছে পূৰা, খোজকাঢ়ি যাবলৈ দিগদাৰ। সেয়া এইফালে এইজোপা আকৌ নৰসিংহ গছ। এইবিলাক বস্তু মানুহে মাজে মাজে খাই থাকিব লাগে, যিকোনো ধৰণৰ পেটৰ সমস্যা, গেছ, এইবিলাক ভাল হয়। এইবিলাক খাই থাকিলে আপোনালোকেও মাজে মাজে এইবিলাক বস্তু খাই থাকিবচোন। আৰু এইফালে আছে এয়া কাজি নেমু। এয়া যোৱা বছৰ ৰুইছিলোঁ আমাৰ ভাইটি আৰু মই। এয়া চাওক লাগি আছে,
নিজে ৰোৱা বস্তু এনেকৈ ধুনীয়াকৈ লাগি থাকিলে দেখিয়ে ভাল লাগে কিবা এটা। এয়া এইখিনি বডিমাহটো খাই প্ৰায় শেষে হ'লগৈ আৰু গছ মৰিছেগৈ আৰু এইয়া দুডালমান লাগি আছে। এইফালে এইটো জিকা লাগি আছে, জিকা এইটো। গাঁৱত থাকিলে এইটোৱে ফেচিলিটি আৰু শাক খাৰ দি যিকোনো ধৰণৰ বস্তু নিকিনাকৈ খাই থাকিব পাৰি। মছন্দৰী, পেটৰ সমস্যা, লেট্ৰিনৰ কিবা কিবি প্ৰব্লেম হ'লে এনেকৈ মছন্দৰীটো পাতত দি পেলাই খাব পাৰে, নহ'লে চাটনি বনাইও খাব পাৰে। আমি প্ৰায় খাই থাকোঁ এই মছন্দৰী। আৰু এইফালে এইখিনি চাওকচোন, মৰা খেতি বাবাই কৰিছিলে ইমান ধুনীয়াকৈ, গোটেই পানী সোমাই লৈ পেলাই প্ৰায় আধা আধি মাৰিয়ে দিলে। এইটো ইয়াৰ মৰা আগটো, এইটো এতিয়া কোমলীয়া হৈ থাকোঁতে এইটো দুটা আগ গাঁঠি দি পেলাই জুই বনাই খায়। আৰু এইখিনি বুঢ়া হোৱাৰ পিছত কাটি নি পাতটো শুকাই লৈ পেলাই এইখিনি শুকুতা তেনেকৈ খায়। তাৰপিছত আকৌ ইয়াৰ গা গছটো এইখিনি মৰা পাত হয়, কিন্তু পানীত প্ৰায় ডুবিয়ে গ'ল আৰু বহুতখিনি মৰিয়ে গ'ল, অলপমান আছেগৈ। গাড়ীত পিটপিটাই ঘূৰি ঘূৰি গৰম উঠি গৈছেগৈ। হ'লে এজোপা এয়া ভাতকেৰেলা গছ আৰু আছে, এয়া ভাতকেৰেলা লাগি আছে। এইজোপা ভাতকেৰেলা আছে, জিকা, এইখিনি জিকা লাগিছে বাৰু দুটামান। এইয়া জিকা, এইফালে তামোল পাণৰ গছ, এইখিনি কচু খেতি, এইখিনি হ'ল আহিনীয়া কচু। এয়া আৰু এইফালে আৰু এটা খেতি আছে, ৰ'ব দেই দেখাই আছোঁ। সেইটো আমাৰ ভাইটিয়ে বিশ্বনাথ চাৰিআলি পেহী ঘৰৰ পৰা আনি ৰুইছে। এয়া জলকীয়া, এইটো বীজ জলকীয়া পুলি। পানী হোৱাৰ কাৰণে এইটো এয়া বস্তাত এনেকৈ মাটি ভৰাই লৈ পেলাই এনেকৈ ৰুই থৈছে। আৰু এইফালে এইখিনি এয়া জলকীয়া বহুত লাগিছিলে, এতিয়া কমিছেগৈ বাৰু অলপ অলপ। এইফালে এয়া লাগি আছে জলকীয়া, এই বেলেগ মজা, কিন্তু জ্বলা পূৰা তামাম জ্বলা আছে। এইফালে এইখিনি জলকীয়া খেতি, পানী সোমোৱাৰ কাৰণে এইফালে এইখিনি গছ শুকাই গৈছে। এইফালে এজোপা শুকালে এনে গছত জলকীয়া লাগিয়ে আছিলে, শুকাই গুচি গ'ল, গেলি গৈছে। আৰু এইফালে এজোপা কুঁহিয়াৰ মই ৰুইছোঁ দেই, এজোপা। এইখিনি কচু, এইফালে এইজোপা চাওকচোন, ঔটেঙা। এইজোপা বহুত পুৰণি, আমাৰ ককাৰ দেউতাকহঁতৰ দিনৰ গছ ঔটেঙা। এইখিনি কলগছ বহুত আছে বাৰু, এতিয়া কল লাগি থকা নাই, এথোকাহে কল লাগি আছে। সেইথোকা দেখুৱামগৈ ৰ'ব, ইয়াত এথোকা লাগি আছে বাৰু। এইথোকা। এইফালে এইজোপা গোলনেমু, দেখিছেনে কিমান ধুনীয়াকৈ লাগি আছে। গোলনেমু কাৰ প্ৰিয় বাৰু জনাবচোন। এইজোপা চাওক কি ধুনীয়াকৈ লাগি আছে। গোলনেমু জোপাতে আকৌ এইফালে ভাতকেৰেলা লতাও বগাই আছেহি। এইফালে এইখিনি, আৰু এইফালে আকৌ মই গৰুকেইটালৈ দানা বনাবলৈ পচলা অকণ কাটি আছোঁ। মানে আমাৰ ঘৰত সকলো মানুহে কাম কৰে, কষ্ট কৰে, অকল যে মা দেউতাই কৰিব লাগিব সেইটোৱে নহয়। আমি ভাইটি আৰু মই যিমানখিনি পাৰোঁ মা দেউতাক সহায় কৰোঁ, কাৰণ দেউতাই যিহেতু ঘৰখন চলাব, আমাক খুৱাব পিন্ধাবৰ বাবে ইমানখিনি কষ্ট কৰে। আমিও যিখিনি পাৰোঁ কামত অলপ লাগি সহায় কৰি দিওঁ। আৰু এনেই এইখিনি বাৰু দানা বনোৱা কাম, এইবিলাক কাম ভাইটিয়ে কৰে বাৰু, মই ভিতৰৰ কামখিনি কৰোঁ। সি আজি নাই, মানে বা ঘৰলৈ গ'ল, সেইকাৰণে দেউতা আকৌ ৰাতিপুৱা পথাৰলৈ গ'লগৈ কোৰ মাৰিবলৈ।
সেইকাৰণে ৰাতিপুৱা দানাখিনি মই আজি উঠাই দিলোঁ আৰু গাঁৱলীয়া ছোৱালী সকলো কামেই কৰি থাকোঁ, আকৌ আপোনালোকে নাহাঁহিব। সেইফালে আমি ৰাতিপুৱা ভাতকেইটা খাবলৈ লৈছোঁ। এইফালে আছে পটল আলু ভাজি, মাছৰ গুৰি ভাজি, আচাৰ, আৰু এইফালে খাৱলি। কাপোৰ কানি নাচাব দেই ৰাইজ, কাপোৰ কানি একেবাৰে বেয়া হৈ আছে। মানে গৰু ছাগলী ঘৰত চব কাম কৰিবলগীয়া হয় যে আমি কাম বন কৰি মেলি ভোক লাগিছে বোলো ৰাতিপুৱা ভাতকেইটা খাই লওঁ। এয়া এইফালে আমি পথাৰলৈ আহি আছোঁ, মা আৰু মই দুজনী। আজি গোছ ল'বলৈ আহিছোঁ। কাইলৈৰ পৰা খেতি ষ্টাৰ্ট আৰু আৰম্ভ। আজি গোছটো লৈ থৈ যাওঁ। সেইফালে এজনী মা ভগৱান নাম গুৰু ভগতত লাগিবলৈ বুলি গোছ মাৰিছোঁ। তাৰপিছতহে বোলে প্ৰথমে নাম গুৰু ভগতত লাগিবা, তাৰপিছতহে বচা শৰীৰত লাগিবা, সেই বুলি গোছ মাৰিছোঁ। আই লক্ষী লহপহকৈ হৈ আহিবা। আমাৰ ইয়াত আমি এনেকৈ গোছ লওঁতে মানে নিয়ম এটা কৰোঁ। তাৰপিছত সাৰ যাব বুলি সাৰ দি থৈ যাওঁ। তাৰপিছত আৰু কাইলৈৰ পৰা বোকা হ'ব আৰু আমাৰ আজি গোছ লোৱা দিন আছিলে, সেয়েহে বোলো গোছটো লৈ থৈ যাওঁ। কাইলৈৰ পৰা জোনাক পৰিব। এই জোনাকত আকৌ আমি মাটি নোৰোঁ, আন্ধাৰতে গোছটো লৈ লওঁ। সেয়েহে আন্ধাৰতে গোছটো লওঁ বুলি আজি গোছটো লৈছোঁ আৰু ইয়াত আছে তামোল এখন আছে। আৰম্ভ কৰিছোঁ আৰু আজি কাইলৈৰ পৰা পূৰা পথাৰতহে পাব আমাক আৰু দেই ৰাইজ, চাই থাকিব। এইফালে আমাৰ বাইলুং আৰু আমাৰ খুৰীদৈ কঠীয়া তুলি আছে। কেনেকুৱা লাগিছে ৰাইজ গৰমত? ৰাইজৰ পুৰা ফূৰ্তি, আমাৰ পথাৰত আৰু বাৰিষা এইটোৱে মজা। এজনী আমাৰ বাইলুং দেই। ভিডিঅ' ভ্লগ আকৌ ওলাই আহিলোঁ। বাবাই পথাৰত কোৰ মাৰি আছে আৰু লগতে ট্ৰেক্টৰে হাল বাই আছে। দাদা এজনে চাহ অকণ দিওঁগৈ বুলি আহিলোঁ। ট্ৰেক্টৰে হাল বাই আছে। এইফালে বাবা আকৌ কোৰ মাৰিবলৈ আহিছিলে। ট্ৰেক্টৰে হাল বাওঁতে মাছ ওলাইছে নেকি, মাছ ধৰিবলৈ মাও লগতে ঘূৰি ফুৰিছে। এয়া এইফালে চাহ খাবলৈ বহি আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, লগতে ফেচবুক পেজখন ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ।